মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মৰম জনাই মই আজিৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ দ্বিতীয় যিটো ভ্ৰষ্টলগ্ন নামৰ গল্প আছিল, সেই গল্পটোৰ মই চমু উত্তৰ দিম আৰু তাৰ মাজতে দুই এটা সংলাপৰ পৰা যিটো মানে প্ৰশ্ন আহে তাৰ দুটামান আভাস দিম। আৰু এই ভ্ৰষ্টলগ্ন গল্পটোৰ গল্পকাৰ হৈছে নিৰুপমা বৰগোহাঁই। এতিয়া লোৱাচোন প্ৰথম প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, নিৰুপমা বৰগোহাঁইৰ জন্ম ক'ত হৈছিল? উত্তৰ, নিৰুপমা বৰগোহাঁইৰ জন্ম হৈছিল গুৱাহাটীত। 2 নম্বৰ প্ৰশ্ন, নিৰুপমা বৰগোহাঁইৰ গল্প সংকলন আৰু উপন্যাসৰ সংখ্যা কিমান? তেওঁৰ 12খন গল্প সংকলন আৰু 30খন উপন্যাস। 3 নম্বৰ প্ৰশ্ন, নিৰুপমা বৰগোহাঁইৰ 4খন গল্প পুথিৰ নাম লিখা। উত্তৰ, অনেক আকাশ। 2 জীৱন আৰু ফেণ্টাচি। 3 নিৰুপমা বৰগোহাঁইৰ শ্ৰেষ্ঠ গল্প। 4 নিৰুপমা বৰগোহাঁইৰ গল্প সমগ্ৰ। 4 নম্বৰ প্ৰশ্ন, নিৰুপমা বৰগোহাঁইৰ উল্লেখযোগ্য 4খন উপন্যাসৰ নাম লিখা। উত্তৰ, সেই নদী নিৰৱধি, হৃদয় এটা নিৰ্জন দ্বীপ। 3 অন্য জীৱন। 4 অভিযাত্ৰী। 5 নম্বৰ প্ৰশ্ন, নিৰুপমা বৰগোহাঁইয়ে সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ, সাপ্তাহিক জনজীৱন কাকতৰ সম্পাদিকা আৰু সাপ্তাহিক নীলাচল কাকতৰ সহকাৰী সম্পাদিকা আছিল। 6 নম্বৰ প্ৰশ্ন, ভ্ৰষ্টলগ্ন শীৰ্ষক গল্পটি প্ৰথমে ক'ত প্ৰকাশ পাইছিল? উত্তৰ, অসমবাণীত। 7 নম্বৰ প্ৰশ্ন, নিৰুপমা বৰগোহাঁইৰ গল্পৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য কি? নাৰীবাদী চিন্তা। 8 নম্বৰ প্ৰশ্ন, মঞ্জুলা কোন? ত্ৰিদীপৰ পত্নী। 9 নম্বৰ প্ৰশ্ন, ত্ৰিদীপৰ ভায়েকৰ নাম কি? তেওঁ ক'ত থাকে? উত্তৰ, প্ৰদীপ। তেওঁ কাশ্মীৰত থাকে। 10 নম্বৰ প্ৰশ্ন, পুতলি কোন? উত্তৰ, ত্ৰিদীপৰ বিধৱা ভনীয়েক। 11 নম্বৰ প্ৰশ্ন, ত্ৰিদীপে কি চাকৰি কৰিছিল? উত্তৰ, কলেজৰ অধ্যাপক। 12 নম্বৰ প্ৰশ্ন, মৃদুলা কোন? মৃদুলা মঞ্জুলাৰ ভনীয়েক। 13 নম্বৰ প্ৰশ্ন, বহুত ল'ৰাই বিয়া বাৰু কৰাই পৰিৱৰ্তন হয়, কিন্তু আমাৰ বোপা সেইদৰেই বাধ্য হৈ আছে। কোনে কাৰ কথা এনেদৰে কৈছে? উত্তৰ, ত্ৰিদীপৰ মাক দেউতাকে পুতেকৰ মানে ত্ৰিদীপৰ কথা কৈছে। 14 নম্বৰ প্ৰশ্ন লোৱা, নাই বাইদেউ, এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি। এটা ৰান্ধনি চান্ধনি ৰাখ। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? উত্তৰ, এবাৰ মৃদুলা বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। প্ৰথমে বায়েক মঞ্জুলাৰ ঘৰৰ ঐশ্বৰ্য বিভূতি দেখি চমৎকৃত হৈছিল আৰু উচ্ছ্বাসেৰে বায়েকৰ ভাগ্যখনক শলাগি কৈছিল যে বায়েকৰ কপালখন বৰ ভাল। কিন্তু 4 দিন থকাৰ পিছত বায়েকৰ অৱস্থা দেখি তাইৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে বুলি পেলাই ব্যক্ত কৰিছে। কাৰণ বায়েক মঞ্জুলা একেৰাহে ঘৰৰ কাম আৰু ৰান্ধনি ঘৰতে ব্যস্ত হৈ থকাটো তাইৰ চকুত পৰিল। ইমানবোৰ মানুহৰ কাৰণে বিধে বিধে বায়েকে ৰান্ধে বাঢ়ে, তাৰ মাজত অতিথিও সৎকাৰ কৰে। এই সকলোবোৰ দেখি শুনি স্পষ্টবাদেই মৃদুলাই বায়েকক এই কথাষাৰ কৈছিল। 15 নম্বৰ প্ৰশ্ন, চাকৰ বাকৰৰ হাতত খোৱাতকৈ নিজে ৰান্ধি বাঢ়ি খোৱা বহুত সুখৰ দে, আৰু আমাৰ শাহুৱায়ে আনৰ হাতৰ ৰন্ধা বঢ়া খাই ভাল নাপায়। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল? উত্তৰ, এই কথাষাৰ কৈছিল মঞ্জুলাই ভনীয়েক। ভনীয়েকে যেতিয়া তেওঁক ৰান্ধনি এটা ৰাখি পাকঘৰৰ কামৰ পৰা অব্যাহতি লোৱাৰ কথা কৈছিল। 16 নম্বৰ প্ৰশ্ন, মুক্তি আহ কি মধুৰ, কোনে কি প্ৰসংগত এই কথাষাৰ কৈছিল? আচলতে তোমালোকৰ এটা লং কুৱেশ্যনো ইয়াত আছে, কিন্তু ছুটিকেও দিব পাৰে বা 2 বা 3 নম্বৰৰ উত্তৰ লিখিবলৈও দিব পাৰে, সেইকাৰণে মই এইটো দিছোঁ তোমালোকক। উত্তৰটো চোৱাচোন। এই কথাষাৰ কৈছিল মঞ্জুলাই। শাহুৱেকৰ মৃত্যুৱে তেওঁক যেন মুক্তি দিছে। জীৱনৰ 20টা অমূল্য সময় পাকঘৰৰ জুই আৰু ধোঁৱাৰ মাজত মঞ্জুলাক বন্দী কৰি থৈছিল। সেই বন্দীত্বৰ পৰা মুক্তি পোৱাৰ কথা কৈছে। 17 নম্বৰ প্ৰশ্ন, ইমান দিনৰ মাৰ পবিত্ৰ পাকঘৰটো তুমি মা নোহোৱা হোৱাৰ লগে লগে চোৱা কৰিবলৈ ওলালানে নব? কোনে কাক কি প্ৰসংগত এই কথাষাৰ কৈছিল? উত্তৰ, এই কথাষাৰ কৈছিল পুতলিয়ে মঞ্জুলাক। মঞ্জুলাই যেতিয়া ঘৰখনত ৰন্ধা বঢ়া কৰিবলৈ ঠাকুৰ এজন ৰখাৰ কথা কৈছিল। 18 নম্বৰ প্ৰশ্ন, মা তুমি এইটো ৰঙৰ সূতাৰে নকৰিবাচোন, মই বাৰু তোমাক ৰং মিলাই সূতা আনি দিম।
কোনে এই কথাষাৰ কাক আৰু কিয় কৈছিল? উত্তৰ, এই কথাষাৰ কৈছিল মঞ্জুলাক জীয়েক মুনুৱে। মুনুৱে মানে মন্দিৰা। কাপোৰত বেজী সূতাৰে ফুল চিলাই কৰি থকা মাকৰ ৰঙৰ পচন্দ ভাল নহয় বুলি এই কথাষাৰ কৈছিল। 19 নম্বৰ প্ৰশ্ন, মঞ্জুলাৰ জীয়েকৰ নাম কি? মন্দিৰা, ঘৰত মতা নাম মুনু। 3 নম্বৰ তোমালোকৰ যিটো পাঠভিত্তিক মানে প্ৰশ্ন আছে চোৱাচোন। মুক্তি কি মধুৰ। মঞ্জুলাই কি ধৰণৰ মুক্তি বিচাৰিছিল? সেই মুক্তি তেওঁ পালেনে? বুজাই লিখা। এইটো অকণমান দীঘলকৈ লিখিব লাগিব। তোমালোকৰ 6 বা 5 নম্বৰ দিব পাৰে। এইটো এনেকৈ লিখিব লাগিব। শাহুৱেকৰ মৃত্যুৱে মঞ্জুলাক মুক্তি দিলে সঁচা, কিন্তু জীৱনৰ আটাইতকৈ মধুৰতম সময় ইতিমধ্যে তাইৰ জীৱনৰ পৰা মেলানি মাগিছিল বা আঁতৰি গৈছিল। 20 বছৰীয়া চঞ্চলা গাভৰুৰ পৰা এতিয়া তাই 20 বছৰীয়া পৌৰাত পৰিণত হ'ল। যি মুক্তিৰ বাবে সেই 20 বছৰীয়া গাভৰু প্ৰাণটোৱে ছটফটাই মৰিছিল, মনে মনে বিদ্ৰোহ কৰি আছিল, সেই মুক্তিৰ স্বাদ 20 বছৰত বিশ্বাস বা স্বাধীন হৈ পৰিব তাই কল্পনা কৰা নাছিল। অৱশেষত তাই মুক্তি নাপালে। তেনেকৈ তোমালোকে অকণমান বহলাই লিখিব লাগিব। আৰু এটা প্ৰশ্ন দিব পাৰে যে ভ্ৰষ্টলগ্ন গল্পটোত নিৰুপমা বৰগোহাঞিৰ গল্পৰ কি বৈশিষ্ট্য প্ৰকাশ পাইছে? তেতিয়া তোমালোকে লিখিব লাগিব যে এটা লিখিবা 1 নম্বৰ নাৰীবাদী ভাৱধাৰা। নাৰীবাদী ভাৱধাৰা কাৰ মুখেৰে প্ৰকাশ পাইছে? সেইটো মৃদুলা, মঞ্জুলাৰ ভনীয়েক মৃদুলাৰ মুখেৰে স্পষ্টকৈ প্ৰকাশ পাইছে। আৰু সেই কথাটো তোমালোকে লিখিব লাগিব। তাত সংলাপ কিছুমান আছে যে পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি বাইদেউ, ৰান্ধনি চান্ধনি এটা ৰাখ বুলি পেলাই এনেধৰণৰ কিছুমান কি কৰিছে তেওঁৰ উক্তি, স্পষ্টবাদী উক্তি তোমালোকে লিখি দিব পাৰা। তাৰপিছত দ্বিতীয়টো হৈছে নাৰীৰ মনস্তাত্ত্বিক এটা দিশ প্ৰকাশ পাইছে। নাৰীৰ মনস্তাত্ত্বিক দিশ মানে আচলতে এইটো মনস্তাত্ত্বিকমূলক গল্প বুলিয়ে ক'ব লাগিব, কিয়নো মঞ্জুলা বোলা বোৱাৰীগৰাকীৰ মনস্তাত্ত্বিক দিশটো সম্পূৰ্ণভাৱে কি কৈছে প্ৰকাশ পাইছে। তেওঁ বিয়া হৈ আহিছে 20 বছৰতে, আহি পেলাই তেওঁ পঢ়িবলৈ মন আছিল যদিও পঢ়িবলৈ নাপালে, কি কৈছে BA পাছ কৰিব নোৱাৰিলে। আৰু সেই কথা মাক দেউতাকক কৈছিলে যদিও মাক দেউতাকে তেওঁ বিয়াৰ প্ৰতিহে আগ্ৰহী দেখুৱালে। আৰু সেইখিনিৰ পৰা আৰম্ভ কৰি তেওঁ 4টি সন্তানৰ মাতৃ হ'ল। তাৰ উপৰিও শাহুৱেকৰ কি কৈছে যিখিনি শিকালে বা বন্দী কৰি থোৱাৰ দৰে কৌশল কি কৈছে অৱলম্বন কৰি তেওঁৰ 40 বছৰীয়া জীৱনটো কি কৈছে 40 বছৰীয়া জীৱনটো তেওঁ যিখিনি বিচাৰিছিলে আৰু সেইখিনি সম্পূৰ্ণভাৱে কি হৈছিলে বঞ্চিত হৈছিল। আৰু সেইকাৰণে তেওঁৰ মনত নানা ধৰণৰ অভিমান আছিল, মনত খং উপজিছিল আৰু ক্ষোভ, এই সম্পূৰ্ণ খং ক্ষোভ অভিমানে ভৰা 40 বছৰীয়া জীৱনটো তেওঁ কি হৈ পৰিছিল, কি কৈছে স্বাধীন হৈ পৰিছিল। সেই মনস্তাত্ত্বিক দিশটো সুন্দৰভাৱে তোমালোকে লিখিব লাগিব। আৰু সেইখিনি কথা ক'ৰবাত মঞ্জুলাৰ যিখিনি স্বগতোক্তি, তোমালোকে মঞ্জুলাৰ মনৰ ভাৱ তেওঁ সুন্দৰভাৱে প্ৰকাশ কৰিছে, তাৰে 2-এটা উক্তি সেইখিনিত তুলি দিবা। গতিকে এই দুটাই হৈছে নিৰুপমা বৰগোহাঞিৰ এই ভ্ৰষ্টলগ্ন গল্পটোৰ বৈশিষ্ট্য। এক হৈছে নাৰীবাদী ভাৱধাৰা, সেইটো প্ৰকাশ পাইছে মৃদুলাৰ স্পষ্টবাদী যিটো মনোভাৱ প্ৰকাশ কৰিছে তাত প্ৰকাশ পাইছে। আৰু নাৰীৰ মনস্তাত্ত্বিক দিশটো সম্পূৰ্ণভাৱে কি কৈছে গোটেই গল্পটো জুৰি পেলাই আছে। সেইখিনি তোমালোকে সুন্দৰভাৱে লিখিব পাৰিব লাগিব।